এই যে মই কথাবিলাক আপোনালোকক কৈ থাকোঁ, এইটো মই মোৰ সামাজিক মাধ্যমৰ যোগেদি কওঁ। এইটোত মোৰ চাকৰিটোৰ লগত কোনো সম্পৰ্ক নাই। সাংবাদিকতা এটা বেলেগ বস্তু, আৰু কেতিয়াবা মোৰ মনত কিছুমান ভাৱ আহি থাকে, সেইখিনি কথা আপোনালোকৰ আগত মই প্ৰকাশ কৰোঁ। আপোনাৰ নিমিলিব পাৰে, মত নিমিলিব পাৰে, কিন্তু আপোনালোকে ব্যক্তিগত আক্ৰমণ নকৰাই ভাল। ডলাৰ বগৰী, তই কি ধৰণৰ সাংবাদিক ইত্যাদি ইত্যাদি ধৰণৰ কথা নোকোৱাই ভাল। কাৰণ প্ৰত্যেকৰে জীৱনত উত্থান পতন থাকে। উত্থান পতনৰ সমষ্টি হৈছে মানুহৰ জীৱন। গতিকে আমি প্ৰত্যেকক পৰাখিনি ন্যূনতম সন্মান আমি দি আমি চৰ্চা আৰু আলোচনা কৰিব লাগে। এতিয়া মই যিটো বিষয়ে চৰ্চা আলোচনা কৰিব খুজিছোঁ, মোৰ সাংবাদিকতাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। মোৰ মনে এটা কথা কৈ থাকে, সেয়া হৈছে যে মদ্যপান কৰিলে এজন মানুহ বেয়া হ'ব নোৱাৰে। ইয়াৰ উদাহৰণ হিচাপে মই দুজন মানুহ সন্মুখত ৰাখিম। এজন হৈছে জুবিন গাৰ্গ, আনটো হৈছে ভিক্টৰ দাস। আপোনালোকে বেয়া পাব পাৰে, কিন্তু এই দুজন মানুহে যি কয় সঁচা কথা কয়। বুকুৰ পৰা মনৰ পৰা কথাবিলাক উলিয়াই দিয়ে, শুনিবলৈ বেয়া। সামাজিকভাৱে আমি সাংঘাতিকভাৱে নিজক ভাল দেখুৱাবৰ বাবে আমি কওঁ এয়া বেয়া হৈছে, এয়া অনুচিত হৈছে, অমুক হৈছে, ভিক্টৰে কিয় এনেকৈ ক'লে, জুবিন গাৰ্গে কিয় এনেকৈ ক'লে। কিন্তু কওঁতে সঁচা কথাই কয়, শুনিবলৈ বেয়া, সেইকাৰণে বিতৰ্ক বেছি হয়। মই নিজে মদ্যপান নকৰোঁ বা মদ্যপানৰ সপক্ষে মই নাই, কিন্তু মদ খালেই কোনোবা মানুহ বেয়া হ'ব আৰু মদ নাখালেই কোনোবা মানুহ সাংঘাতিক ভাল, সেই ধৰণৰ বিচাৰ পদ্ধতিত মই নাই। এই মদৰ লগত অন্তৰৰ সম্পৰ্ক নাথাকে। আপুনি যিমানে যি নকওক, জুবিন গাৰ্গ আপোনাৰ মোৰ সহায়ৰ বাবে। তেওঁ অকল গীত পৰিৱেশন কৰা নাই, গীত পৰিৱেশনৰ লগতে তেওঁ দুৰ্বল মানুহক সহায় কৰিছে। ভিক্টৰ দাস অকল মানুহক পঢ়োৱা নাই, কেতিয়াবা খুব বেয়া শব্দ কয়, মদৰ জ্বালাত কৈ দিয়ে, যিটো সামাজিক মাধ্যমত কোৱা বেয়া কথা। কিন্তু ভিক্টৰ দাসে সাধাৰণ মানুহৰ বাবে ভাবে। এই কথা সঁচা, মানি লয় বা নলয়। মই ভাবোঁ যে জুবিন গাৰ্গ আৰু ভিক্টৰ দাসক মদাহী বুলি আমি যিমান বিতৰ্ক কৰোঁ, কিন্তু আঁৰত ভাল মানুহ যে জুবিন গাৰ্গ, ভাল মানুহ যে ভিক্টৰ দাস, এখন যে অন্তৰ আছে, দুখীয়া মানুহৰ প্ৰতি দুৰ্বলতা আছে, সেই কথাবিলাক আমি লুকুৱাব বিচাৰোঁ। বেয়া নাপাব, সঁচা কথা ক'লোঁ। এই যে মই কথাবিলাক আপোনালোকক কৈ থাকোঁ, এইটো মই মোৰ সামাজিক মাধ্যমৰ যোগেদি কওঁ। এইটোত মোৰ চাকৰিটোৰ লগত কোনো সম্পৰ্ক নাই। সাংবাদিকতা এটা বেলেগ বস্তু, আৰু কেতিয়াবা মোৰ মনত কিছুমান ভাৱ আহি থাকে, সেইখিনি কথা আপোনালোকৰ আগত মই প্ৰকাশ কৰোঁ। আপোনাৰ নিমিলিব পাৰে, মত নিমিলিব পাৰে, কিন্তু আপোনালোকে ব্যক্তিগত আক্ৰমণ নকৰাই ভাল। ডলাৰ বগৰী, তই কি ধৰণৰ সাংবাদিক ইত্যাদি ইত্যাদি ধৰণৰ কথা নোকোৱাই ভাল। কাৰণ প্ৰত্যেকৰে জীৱনত উত্থান পতন থাকে। উত্থান পতনৰ সমষ্টি হৈছে মানুহৰ জীৱন। গতিকে আমি প্ৰত্যেকক পৰাখিনি ন্যূনতম সন্মান আমি দি আমি চৰ্চা আৰু আলোচনা কৰিব লাগে। এতিয়া মই যিটো বিষয়ে চৰ্চা আলোচনা কৰিব খুজিছোঁ, মোৰ সাংবাদিকতাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। মোৰ মনে এটা কথা কৈ থাকে, সেয়া হৈছে যে মদ্যপান কৰিলে এজন মানুহ বেয়া হ'ব নোৱাৰে। ইয়াৰ উদাহৰণ হিচাপে মই দুজন মানুহ সন্মুখত ৰাখিম। এজন হৈছে জুবিন গাৰ্গ, আনটো হৈছে ভিক্টৰ দাস। আপোনালোকে বেয়া পাব পাৰে, কিন্তু এই দুজন মানুহে যি কয় সঁচা কথা কয়। বুকুৰ পৰা মনৰ পৰা কথাবিলাক উলিয়াই দিয়ে, শুনিবলৈ বেয়া। সামাজিকভাৱে আমি সাংঘাতিকভাৱে নিজক ভাল দেখুৱাবৰ বাবে আমি কওঁ এয়া বেয়া হৈছে, এয়া অনুচিত হৈছে, অমুক হৈছে, ভিক্টৰে কিয় এনেকৈ ক'লে, জুবিন গাৰ্গে কিয় এনেকৈ ক'লে। কিন্তু কওঁতে সঁচা কথাই কয়, শুনিবলৈ বেয়া, সেইকাৰণে বিতৰ্ক বেছি হয়। মই নিজে মদ্যপান নকৰোঁ বা মদ্যপানৰ সপক্ষে মই নাই, কিন্তু মদ খালেই কোনোবা মানুহ বেয়া হ'ব আৰু মদ নাখালেই কোনোবা মানুহ সাংঘাতিক ভাল, সেই ধৰণৰ বিচাৰ পদ্ধতিত মই নাই। এই মদৰ লগত অন্তৰৰ সম্পৰ্ক নাথাকে। আপুনি যিমানে যি নকওক, জুবিন গাৰ্গ আপোনাৰ মোৰ সহায়ৰ বাবে। তেওঁ অকল গীত পৰিৱেশন কৰা নাই, গীত পৰিৱেশনৰ লগতে তেওঁ দুৰ্বল মানুহক সহায় কৰিছে। ভিক্টৰ দাস অকল মানুহক পঢ়োৱা নাই, কেতিয়াবা খুব বেয়া শব্দ কয়, মদৰ জ্বালাত কৈ দিয়ে, যিটো সামাজিক মাধ্যমত কোৱা বেয়া কথা।
কিন্তু ভিক্টৰ দাসে সাধাৰণ মানুহৰ বাবে ভাবে এই কথা সঁচা মানি লয় বা নলয় মই ভাবোঁ যে জুবিন গাৰ্গ আৰু ভিক্টৰ দাসক মদাহী বুলি আমি যিমান বিতৰ্ক কৰোঁ কিন্তু আঁৰত ভাল মানুহ যে জুবিন গাৰ্গ ভাল মানুহ যে ভিক্টৰ দাস এখন যে অন্তৰ আছে দুখীয়া মানুহৰ প্ৰতি দুৰ্বলতা আছে সেই কথাবিলাক আমি লুকুৱাব বিচাৰোঁ বেয়া নাপাব সঁচা কথা ক'লোঁ